ভাৰতৰ আয়কৰ ব্যৱস্থাৰ সৰলীকৰণেই চৰকাৰৰ মূল লক্ষ্য। কেন্দ্ৰীয় বাজেট 2026 ইয়াৰ স্পষ্ট ইংগিত দিছে। যদিও পুৰণি কৰ ব্যৱস্থা বিলুপ্তি কৰাৰ কোনো ঘোষণা হোৱা নাই, কিন্তু নীতিগতভাৱে সংকেত পোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰে ক্ৰমান্বয়ে নতুন কৰ ব্যৱস্থাৰ দিশত আগবাঢ়িছে। যোৱা কেইবছৰ মানৰ পৰা মূল লক্ষ্য হৈছে কৰ দাখিল কৰাটো সৰল কৰা, ৰেহাই কৰা আৰু কৰ প্ৰশাসন একেবাৰে সৰল আৰু সহজ কৰি দিয়া। এই ধাৰণাটোৰ ফলত এতিয়া নতুন আয়কৰ ব্যৱস্থাৰ সৃষ্টি হয়, যাৰ বাবে জটিল পৰিকল্পনা বা দীৰ্ঘ কাগজ পত্ৰৰ প্ৰয়োজন নাই। এজন বিশেষজ্ঞই কয় যে ভৱিষ্যতে যদি কিবা পৰিৱৰ্তন হয়, তেন্তে ইয়াৰ দ্বাৰা নতুন কৰ ব্যৱস্থা শক্তিশালী হ'ব। তেওঁৰ মতে চৰকাৰৰ লক্ষ্য হৈছে বিভিন্ন ৰেহাই আৰু ব্যতিক্ৰম কৰি কৰ ব্যৱস্থাটো অধিক সুচল আৰু সহজ কৰি তোলা। গতিকে পুনৰীক্ষণ হ'লেও সেয়া কেৱল নতুন কৰ গাঁথনিতে থাকিব। কিন্তু এতিয়া বিশেষজ্ঞসকলে পুনৰ কয় যে পুৰণি কৰ ব্যৱস্থাটো এদিনতে বন্ধ নহয়। এই পুৰণি ব্যৱস্থাটো সেইসকলৰ বাবে কাৰ্যকৰী যিসকলে এতিয়াও কেৰি ফৰৱাৰ্ড লোকচান বা কিছুমান বিশেষ ৰেহাই লাভ কৰিছে। আৰু বিশেষজ্ঞই কয় যে এই বাজেটে প্ৰমাণ কৰিব যে পুৰণি কৰ ব্যৱস্থাটো পৰ্যায়ক্ৰমে বন্ধ কৰা হ'ব নে নাই। তেওঁ দাবী কৰে যে যোৱা কিছু বছৰত প্ৰায় ৭২% কৰদাতাই নতুন ব্যৱস্থাটো বাছি লৈছে। যিহেতু দুয়োটা ব্যৱস্থাতে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন থাকিব, গতিকে নতুন কৰ গাঁথনিটোত এতিয়া বহুতৰে প্ৰথম পচন্দ হৈ পৰিছে, কাৰণ সহজ নিয়ম আৰু কম হেঁচা। বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে আপুনি এটা সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ আয় আৰু ৰেহাই অনুসৰি দুয়োটা ব্যৱস্থাক সাৱধানেৰে তুলনা কৰক। এই সকলোবোৰৰ অৰ্থ এটাই, পৰিৱৰ্তন হৈছে, কিন্তু লাহে লাহে। লক্ষ্য একেই, অধিক স্বচ্ছ আৰু সহজ কৰ ব্যৱস্থা। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।